हेलो दोस्तों আজি এটা নিউ ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আমি এই কোন জায়গা হয় উদয়পুৰ জায়গাত আছো এই মানে নদীখন উল্টাকে পানী বৈ থাকে মানে এই সব উল্টাকে নদীখন এফালে গৈছে যাব লাগে এফালে খালি কি মানে কেনেকে মানে উল্টাকে পানী গৈ আছে নেজানো কোন সাইডে যায় পানীখিনি খালি উল্টা একশনত গৈ আছে বলক আমি এটা এনেকুৱা জায়গালৈ যাম এতিয়া পাহাৰটো গুৰে বেকা বেকি জায়গা আছে দেখামাম বুলি কয় জায়গাটো তালে যাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব মেইন ৰাস্তাত পাই গলি মেইন ৰাস্তা পাই দিয়া যাত্ৰা আৰম্ভ কৰি গৈ আছো এতিয়া মেইন ৰাস্তাত আহি মানে এবাৰ ৰাস্তা পাই এইটো দেখি পাইছো পাহাৰটো যোনটো যাম আমি এই ইয়াত আছে এবাৰ আঁতৰত বহুত আঁতৰত আছে কাৰণে দৌৰিব বনাই এইটো কটা চিনটো দেখিছে চাগে অলপ কটা পাহাৰ এতিয়া গৈ আছো এইটো আছে হনুমান মন্দিৰ ডেকাবামৰ এতিয়া আমি বৰ্তমানে এই গলিটোত সোমালো এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক ভালকে নে তোমাৰ অৰুণাচলৰ লাইনত এতিয়া সোমাই গৈছো ৰাস্তাটো বহুত বেয়া মানে বহুত এখন হৈছে ডেকাপাম বজাৰ আপোনালোকে চাব পাৰে ইয়াত বস্তু মানে বৰ সস্তাত পায় এতিয়া ট্ৰেইনৰ লাইনটো পাৰ হৈ পিনে অৰুণাচল পাই যাম অৰুণাচল পাই অলপ গৈ পাহাৰ পাই যামগে ফাইনেলি ট্ৰেইনৰ ৰাস্তা পাই গ'লো এইটো বলক এতিয়া আমি গৈ থাকো এইটো পাহাৰ ধুনীয়াকে দেখি আছে আমি তালৈ গৈ আছো একদম পাহাৰৰ ওচৰত পাই গ'লোহি আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ চাই দিব ভাল লাগিলে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনত থকা ঘণ্টিটো প্ৰেছ কৰি দিব এতিয়া আমি খোজকাঢ়ি গৈ আছো সেই ঘৰটোলৈকে এখন পাহাৰ দেখিব পাৰিছে বহুত ধুনীয়া পাহাৰ এখন নাম হৈছে কাটা পাহাৰ মানে ৰাস্তা আছে কাটি থৈ দিয়া মানে এখন কাৰণে কাটা পাহাৰ বুলি কয় ভিডিঅ'টো মানে আন্ধাৰ উঠিছে ইয়াত এতিয়া পোহৰ উঠিছে এতিয়া চব আমি খোজকাঢ়ি গৈ আছো আমি বেছি নাই দুটা আহিছো বাৰু ধুনীয়া আমি খোজকাঢ়ি গৈ আছো আৰু ইয়াৰ পৰা অকণমান চাপ লাগিছে পাহাৰখন যেতিয়া ওপৰত উঠি যাম ওপৰৰ পৰা এতিয়া তলত দেখালে আমনি মানে মেপ এখন চাই থকা লাগিব ইমানে ওখ পাহাৰ মানে আমি যাম এতিয়া বহুত ওপৰত যাম আমি এইটো চাইডে পাহাৰৰ ওপৰত উঠি যাম বুলি ভাবিছিলোঁ এইটো চাইডে খালি আমাক যাব নিদিলে সেইকাৰণে এতিয়া ঘূৰি যাব লাগিব এতিয়া পাহাৰলৈ যাব নোৱাৰিলোঁ বুলি ক'লে এতিয়া মানে পাহাৰলৈ যাম এতিয়া মানে বেলেগ এটা ৰাস্তাইদি যাম মানে এইটো চাইডে যাব নোৱাৰিম মানে সেইফালে যাব নিদিয়ে মানে ৰাস্তাটো বনাই আছে যে এইটো নতুনকৈ বনাই আছে কাৰণে কিবা প্ৰব্লেম আছে চাগে কিবা মানে যাব নোৱাৰিলোঁ এতিয়া বেলেগ চাইডে গৈ আছোঁ আপুনি ফাইনেলি এতিয়া আহি পিনে এইটো পাহাৰৰ ওচৰ পাই গ'লোঁ এতিয়া উঠিবলৈ আৰম্ভ কৰিম এতিয়া
ফাইনেলি আহি পিনে এতিয়া এই জেওখন এইটো পাহাৰত উঠা সীমা বুলি ক'ব পাৰে। এতিয়া একেবাৰে পাহাৰৰ একেবাৰে কিনাৰত লাগি আছে। জেওখন পাৰ হ'লে এতিয়া পাহাৰত উঠি যাম, ওপৰত ব'লক ওপৰত উঠি যাম এতিয়া। এতিয়া ওপৰত উঠি পিনে এখন কিবা বাগান এখন ভিতৰত সোমাইছোঁ আমি। এইবিলাক কি গছ চিনি নাপাওঁ বাৰু, আপোনালোকে যদি চিনি পাইছে কমেণ্টত জনাই দিব। অলপ গৈ আছোঁ, উঠি বহুত ভাগৰ লাগি গ'ল। এতিয়া এপিনৰ ৰাস্তা এটা আছে, এপিনৰ আছে, আমি এতিয়া এপিনে যাম। এতিয়া আপোনালোকে এতিয়া ওপৰৰ পৰা তললৈ এতিয়া দেখুৱাম কেনেকুৱা নাজাৰাটো কেনেকুৱা লাগিব, এইটো ক'ব কমেণ্টত, ভাল লাগিছে নে বেয়া লাগিছে। এইটো ইমান ওপৰলৈ আহিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে 500 লাইক কমপ্লিট কৰি দিব। ধেৰি বিচনা অকল 500টো বেছি নাবিচাৰোঁ আমি, ইমানটো দিলে আমাৰ ভাল লাগিব অলপ, আৰু যাতে এনেকৈ ভিডিঅ' আৰু বনাব পাৰোঁ দূৰত দূৰত গৈ ভালকৈ। সেইকাৰণে অলপ মানে কাৰোবাক শ্বেয়াৰ কৰিব, নিজৰ লগৰ হওক যা হওক। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, বাই।